নমস্কাৰ বন্ধুসকল, নমস্কাৰ। ৱেলকাম জনাইছোঁ আমাৰ চেনেল জুৱেন পপি। আজি আপোনালোকৰ মাজলৈ আমি লৈ আহিছোঁ চেলেঞ্জ ভিডিঅ'। আজি আছে পানীপুৰি। এয়া পানীপুৰি লৈছোঁ আমি আৰু ঘুগুনি লৈছোঁ এনেকুৱা বাতিত দুজনীয়ে 10টা বাতি লৈছোঁ। আজি টাইম নাই বাৰু, আজি কোনে মানে খাই আগত শেষ কৰিব পাৰে। পানিচমেণ্ট আছে ন, ইমানখিনি খোৱাৰ পিছত ন, তাৰপিছত যোন হাঁহিব পানী খাব লাগিব, কেনেকুৱা হ'ব ইমান টেষ্টি খাই মেলি তাৰপিছত পানী আধা লিটাৰ পানী খাব লাগিব। চাওঁ কোনে জিকে কোনে হাৰে। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ। ৰেডি। প্ৰথম পানীপুৰিটো আমি ৰেডি কৰি লৈছিলোঁ ঘৰতে বনোৱা। পানীটো মিলাই লওঁ। ষ্টাৰ্ট। কোনে খাই শেষ কৰিব পাৰে, টাইম নাই।
ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে লাগি থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আমি নতুন ভিডিঅ' দিলে আপোনালোকে পোনপ্ৰথমে পায়। আৰু কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা ধৰণৰ আমাৰ দুজনী চেলেঞ্জ ভিডিঅ' চাব বিচাৰে। আৰু আমি এতিয়া মাজতে ষ্টাৰ্ট কৰিছোঁ ব্লগ বনোৱা, আপোনালোকে চাব, আমি ব্লগ এটা দি থোৱা আছে, কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু দেখাবলৈ চেষ্টা কৰিম ভাল ভাল, এতিয়ালৈকে কৰিবলৈ সুবিধা পোৱা নাই ভালদৰে ব্লগ, যেতিয়া মানে কৰিম আমি দিম। আপোনালোকে যদি বিচাৰে ব্লগ আমাৰ পৰা চাবলৈ তেন্তে ক'ব আপোনালোকে, আমি ব্লগ কৰা ষ্টাৰ্ট কৰিম। তেন্তে আজিলৈ ইমানতে ৰাখিছোঁ, বাই বাই।